আজি মাঘৰ বিহু, কিন্তু মনটো বেয়াহে লাগি আছে। জানেনে কিয়? মাঘৰ বিহুত সকলোৱে ঘৰত একেলগে হওঁ, ফূৰ্তি কৰোঁ, মায়ে পিঠা বনায় আৰু লগতে আমিবোৰেও সহযোগ কৰোঁ। আৰু সেইবাবে আমাৰ মনটো অলপ বেয়া লাগি আছিল, কাৰণ আমি সকলো আছোঁ বেলেগ বেলেগ ঠাইত। মা বাবা আমাৰ লগত নাই, গতিকে মনটো ইমান ভাল লগা নাই। যিহেতু মাঘৰ বিহুত ইমান সদায় একেলগে থাকোঁ আমি, সেয়ে মনটো অলপ ভাল কৰিবৰ বাবে আমি গ'লোগৈ ছাদত অলপ অঞ্চিকাৰ লগতে খেলিবলৈ। আৰু নবৌয়ে এটা কমলা লৈ গৈছিল জানেনে? আৰু সেই কমলাটো চাওক অঞ্চিকাই কেনেকৈ খাইছে, একদম মোৰ পৰা লুকাই লুকাই। মই ইমানকৈ খুজিছোঁ, মোক নিদিয়ে হেনো, সেইকাৰণে একদম তাই লুকাই লুকাই কমলা খাইছেগৈ। আৰু ঘৰৰ সৰু ল'ৰা ছোৱালীবোৰে যেতিয়া এনেকুৱা কৰে দেখিবলৈ কিমান মৰম লাগে, নহয়নে বাৰু? অঞ্চিকাৰ মাকক মোৰ মা ক'লে অঞ্চিকাই কি ৰিয়েকশ্যন দিয়ে চাবহে। অঞ্চিকা, অঞ্চিকা, এটা আমাৰ মা, সঁচা কথা ক'বলৈ গ'লে তাই ইয়াত একোৱে ৰিয়েকশ্যন দিয়া নাই। তাই ইয়াতকৈ বহুত বেছি বেয়াকৈ ৰিয়েকশ্যন কৰে জানেনে? কিন্তু এই যে বাচ্ছাবোৰৰ কিবা এটা গুণ ক'লে সেইটো নকৰে, সেইটোৱে তাইও প্ৰমাণ কৰি দিলে। তাই একো ৰিয়েকশ্যন দিয়া নাই ভালদৰে, হ'লেও অলপ চলপ যি দিছে তাকে দেখুৱাই দিছোঁ আৰু। আজি বিহু বুলি আমাৰ ঘৰৰ মালিকনী বাইদেউ আকৌ তেওঁৰ ঘৰত পিঠা আৰু দৈ খাবলৈ মাতিছিলে। আচলতে এইটোৱেতো আমাৰ অসমীয়াৰ সৌন্দৰ্য, নিজৰ ঘৰৰ পৰা ইমান দূৰত এই মৰমবোৰ পাই মনটো বৰ ভাল লাগি গ'ল। তাৰ পাছত আকৌ ৰাতি দাদাই হঠাৎকৈ প্লেন বনাই আমাক এখন ৰেষ্টুৰেণ্টলৈ লৈ গ'ল খুৱাব বুলি। ৰেষ্টুৰেণ্টত গৈ প্ৰথমতে খানাবোৰ অৰ্ডাৰ দি আমি অলপ বাহিৰত টিকলুৰ লগত লাগি গ'লোঁ খেলিবলৈ। ৰেষ্টুৰেণ্টৰ বাহিৰত আকৌ এই বৰ ধুনীয়া ধুনীয়া নাৰ্জী ফুলবোৰ দেখা গ'ল। এইবোৰ দেখি কিন্তু বৰ ভাল লাগে, ইমান ডাঙৰ ডাঙৰ থুপুকা থুপুকা হৈ থাকে ন, দেখি কিন্তু একদম ভাল লাগি যায়। মনত ভাবিয়ে লাগি গ'লোঁ ইজনীয়ে সিজনীৰ ভিডিঅ' বনাবলৈ। আমাৰ অঞ্চিকাজনী এনেই নাচনি, তাতে আকৌ ইমান ধুনীয়া এটা মেজিৰ ঘৰ, একদম তাৰে জোখৰ, তাৰে সন্মুখতে তাই ৰখি পূৰা নাচি আছে আৰু পূৰা এনজয় কৰি আছে। ইমান ভাল লাগিছিল সেই সময়খিনি তাইক চাই। এই সৰু নৰাৰ ঘৰৰ সন্মুখত টিকলিক এনেদৰে নচা দেখি ন, মোৰ এটা গানৰ কথাহে মনত আহি গৈছে। পূৰা গানটো সকলোৱে জানেই চাগে, ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। হ'ব গোটেই গানটো মোৰ পৰা শুনিব নেকি? ইউটিউবত গৈ চাওকে। পিছে এই সৰু মেজিৰ দৰে ঘৰখন চাই কিন্তু একদম ঘৰৰ কথা মনত পৰি গৈছে দেই। একদম ঘৰত প্ৰতি বছৰতে মায়ে যে পিঠা বনায়, তাৰপিছত মাক গৈ সহযোগ কৰোঁ, গাঁৱত মেজিৰ জুই জ্বলায় আৰু কিমান ভাল লাগে ন, সেইবোৰ বহুত মিছ কৰি আছিলোঁ। কিন্তু মানে এই সৰু ঘৰখনেই আমাৰ সেই সকলোবোৰ স্মৃতিবোৰ একদম মনত অনাই দিছে আৰু। কিন্তু মন বেয়া কৰিলে হ'ব জানো? পেট পুহিবৰ বাবে বহুতেইতো ঘৰৰ পৰা দূৰত গৈ থাকেগৈ। জীৱন মানেই ছেক্ৰিফাইচ, গতিকে আমিও অলপ চলপ ছেক্ৰিফাইচ কৰিবই লাগিব। সকলোৰে এই ব্যস্ত জীৱনত ইমানেই ব্যস্ত হৈ যায় যে নিজৰ ফেমিলিকে টাইম দিবলৈ সময় নহয়, আৰু আমাৰ ফেমিলিৰ লগতো অলপ তেনেকুৱাই হৈ আছে। কিন্তু মা দেউতা দূৰত আছে যদিও আমি তিনিটা যিহেতু একেলগে আছোঁ, সেইবাবে আমি বাহিৰত গৈ অলপ যে এই সময়খিনি টাইম স্পেণ্ড কৰিবলৈ পাই আছোঁ একেলগে, এইখিনি কিন্তু আমাৰ বহুত ভাল লাগি আছে। আচলতে কি জানেনে, মোৰ এনেকুৱা এটা ফিল হয় যে প্ৰতি বছৰে বছৰে যে এই যে যিমানবোৰ উৎসৱ পাৰ্বণবোৰ আহি থাকে, আমি সেই উৎসৱবোৰত কি হওঁ, সকলো ফেমিলিৰ মানুহবোৰ একেলগ হওঁ, কথা বতৰা পাতোঁ। সেই যে অলপ সময় কথা বতৰা পাতোঁ, সেই সময়খিনি কিন্তু আমাৰ যিমানবোৰ ডিপ্ৰেশ্যন আছে, ষ্ট্ৰেছ আছে, এইবোৰ কিন্তু দূৰ কৰাত বহুতখিনি হেল্প কৰে। সেইকাৰণে আমি সময় দিব লাগে, আৰু সেই সময়বোৰ আমি কিহত দিওঁ, যিমানবোৰ উৎসৱ হয় সেইবোৰতে আমি নিজৰ সময়বোৰ দিওঁ। আৰু এইবাৰ আমি মাঘৰ বিহুত যিহেতু মা দেউতাৰ লগত নাই, হ'লেও আমি তিনিটা যিহেতু একেলগে আছিলোঁ, অলপ নিজে টাইম স্পেণ্ড কৰি আছিলোঁ, আৰু সেইখিনি সময় আমাৰ বহুত বেছি ভাল লাগি হ'ব পাই। এতিয়া আৰু বেছি ইম'চনেল কথা ক'ব নাযাওঁ, কাৰণ এতিয়া সময় হ'ল পেট পূজা কৰিবৰ, কাৰণ আমাৰ সকলোৰে লাগি গৈছিল ভোক। আৰু আমাৰ টিকলিজনীয়েতো চক কেনেদৰে পূৰা খাই আছিল এনজয় কৰি কৰি, আৰু ময়োতো পূৰা ফুল পেট খালোঁ, কাৰণ মোৰ ফেভৰেট ম'ম' আৰু নান অৰ্ডাৰ দিছিল দাদাই, গতিকে চান্সত মানে মই পূৰা খাই দিলোঁ। আৰু তাৰপাছত খাই হোৱাৰ পাছত আমি সকলোৱে ওলালোঁ ঘৰলৈ বুলি। গতিকে লাষ্টত মই মোৰ মন্তব্যত ইয়াকে ক'ম যে বহুত দিন পাছত দাদাৰ লগত এনেদৰে ওলাবলৈ পাই বহুত বেছি ভালো লাগিল, কিন্তু মা দেউতাক বহুত মিছো কৰিলোঁ। গতিকে আপোনালোকে আপোনালোকৰ মাঘৰ বিহুটো কেনেদৰে পাৰ কৰিলে কমেণ্টত নিশ্চয় জনাব। তো আজিৰ ব্লগত ইমানেই, লগ পাম নেক্সট ব্লগত। বাই বাই।